हेलो गाइस नमस्कार। आज मैं आपनालोকক লৈ গৈ আছো গুৱাহাটীত অৱস্থিত বশিষ্ঠ মন্দিৰ। তো চাই গৈ থাকক মোৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কমেন্ট সাবস্ক্রাইব আৰু শেয়ার কৰি দিব। নমস্কাৰ। আজি আমি আপোনালোকক লৈ গৈ আছো গুৱাহাটী মহানগৰীৰ এখন অন্যান্য ধৰ্মীয় স্থানলৈ, যাৰ নাম হৈছে বশিষ্ঠ মন্দিৰ। গুৱাহাটীৰ মাজতে লুকাই থকা এটা পবিত্ৰ স্থান, প্ৰকৃতি ধৰ্ম আৰু ইতিহাসৰ এক অপূৰ্ব সংগম বশিষ্ঠ মন্দিৰ। এই মন্দিৰখনৰ নাম শুনিলে বহুতে চিনে, কিন্তু ইয়াৰ ইতিহাস আৰু প্ৰকৃতিৰ সৌন্দৰ্যই বহু লোকক আচৰিত কৰে। বশিষ্ঠ মন্দিৰ গুৱাহাটী মহানগৰীৰ দক্ষিণ পূব প্ৰান্তত বশিষ্ঠ অঞ্চলত অৱস্থিত। জনবিশ্বাস অনুসৰি এই স্থানখনতে ঋষি বশিষ্ঠই তেওঁৰ আশ্ৰম স্থাপন কৰিছিল আৰু বহু বছৰ ধৰি তপস্যা কৰিছিল বুলি জনা যায়। এই স্থানত তিনিখন সৰু নদী সন্ধ্যা, ললিতা আৰু ককি একেলগ হৈ প্ৰবাহিত হয়। স্থানীয় লোকসকলে এই সোঁতক বশিষ্ঠ গংগা বুলি কোৱা দেখা যায়। এই মন্দিৰখন 18শ শতিকাত আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল বুলি জনা যায়। ইয়াত মুখ্য দেৱতা হিচাপে পূজিত হয় মহাদেৱ শিৱক। শিৱৰাত্ৰি, শাওণ মাহ অন্যান্য পবিত্ৰ অৱসৰত ইয়াত সহস্ৰাধিক ভক্ত আহি পূজা অৰ্চনা কৰে। মন্দিৰখন পাহাৰ আৰু জংঘলৰ মাজত এজন ধ্যানাৰ্থীজনৰ বাবে আদৰ্শ স্থান। ইয়াৰ চাৰিওফালে প্ৰকৃতিৰ নিবিড়তা আৰু নদীৰ সোঁতে এক অপূৰ্ব শান্তিৰ অনুভৱ দিয়ে। বশিষ্ঠ মন্দিৰ কেৱল ভক্তসকলৰ বাবে নহয়, প্ৰকৃতিপ্ৰেমী, পৰ্যটক আৰু ইতিহাস অনুৰাগীসকলৰ বাবে এক বিশেষ স্থান। আপুনি যদি গুৱাহাটীত আহে তেন্তে এবাৰ এই মন্দিৰলৈ নোচোৱাকৈ নাযাব। ইয়াৰ সৌন্দৰ্য, শান্তি আৰু আধ্যাত্মিকতাই আপোনাক মোহিত কৰি তুলিব। দেখিছে নহয়, এয়া বান্দৰখিনি থাকে কিন্তু একো নকৰে দেই। মই বিশেষ অহা নাই যদিও এয়া মই অনলাইনত চাৰ্চ কৰি ক'ব লগা হৈছে। আপোনালোকক চৰি সঁহাৰ বাবে। সৌন্দৰ্যটো দেখিছে না আপোনালোকে, ইমানেই ধুনীয়া সৌন্দৰ্য। এয়াই হৈছে গংগা ললিতা, গংগা নদী নামেৰেও জনা যায়। কিনাৰত লিখা আছিলে, মই পাইছিলোঁ মানে। তিনিখন নদী লগ লাগি এটা সোঁত বৈছে, সন্ধ্যা, ললিতা আৰু ককি নদী। এয়া দেখিছেনে, মই তাত গৈছোঁ, ভাল লাগিলে গৈ। এয়া হৈছে মন্দিৰ ভাগৰ বেক চাইড। ইয়াত বহুত মানুহে গা ধুৱে, দেখিছোঁ কালি। এয়া দেখিছে নহয়, ইমান ধুনীয়া সৌন্দৰ্য, মানে গৈ পানিয়ে মনটো মানে শান্ত হৈ যায়। এয়া দেখিছে নহয়, সোঁত বৈ আছে, ঝৰ্ণা। বহুত ভাল লাগিলে ইয়াতে গৈ। তাৰ বেক চাইডটো আপোনালোকক দেখাম, চাব হা। এয়া দেখিছে নহয়, এয়া বেক চাইডটো এনেকৈ নদীখন আহিছে, আকৌ এনেকৈ ৰাউণ্ড হৈ গৈছেগৈ সেইপিনে, ঝৰ্ণা বৈ গৈছে। ঝৰ্ণাটো বেক চাইডটো। এয়া হৈছে সম্পূৰ্ণ মন্দিৰ ভাগ। কিমান মনোমোহা দৃশ্য, ভাল লাগিলে গৈ। পাহাৰ দেখিছে নহয়, এইবোৰ গুৱাহাটীত আহিয়ে এইবোৰ দেখিছোঁ মই। এয়া মই প্ৰাৰ্থনা কৰিলোঁ, তাৰপিছত অলপ মন্দিৰ ভাগৰ ভিতৰত সোমালোঁ, কিনো হৈছে, মানে কি আছে তাতে। মন্দিৰ ভাগৰ ভিতৰত সোমালোঁ। তাৰপিছত সোমাই আহি পানি এয়া দেখিছে নহয়, বান্দৰবোৰ কিন্তু ইয়াত বহুত